পাবজি বন্ধুসকল আজিৰ দিনত পাবজিয়ে গেমৰ জগতখনত খলকনি সৃষ্টি কৰিছে সৰুৰ পৰা ডাঙৰলৈ সকলোৰে মুখত অকল পাবজি আৰু কিছুমান নিউজ চেনেলত শুনিবলৈ পাওঁ যে পাবজিৰ কাৰণে কিছুমান ল'ৰাৰ মৃত্যু হৈছে কিছুমানে এই গেমটো খেলিবৰ কাৰণে মাক বাপেককো হত্যা কৰিছে আৰু এইবোৰ এতিয়াও কিছুমান ঠাইত চলি আছে একচুৱেলি পাবজি গেমটো ৰিয়েল লাইফৰ গেম হয় এইটো এটা সাৰ্ভাইভেল অৰ্থাৎ এই গেমটোত ফাৰ্ষ্টে 100টা প্লেয়াৰ এখন এৰোপ্লেনৰ পৰা এখন আইল্যান্ডত প্যাৰাচুটৰ সহায়ত নামে আৰু তাত সিহঁতে নিজক বচাবৰ বাবে বন্দু গ্ৰেনেড কোল্ড ড্ৰিংক মেডিচিন এইবোৰ বিচাৰি নিজৰ বেগত ভৰাই সেফ জোনলৈ আগবাঢ়ে আৰু ৰাস্তাত যদি অপোজিট পাৰ্টি কোনোবা প্লেয়াৰ পায় তেনে সিহঁতৰ লগত যুঁজ কৰি সেফ জোনত গৈ থাকে আৰু সেফ জোনত গৈ যোনটো প্লেয়াৰ বাচি থাকে সেই প্লেয়াৰটোৱে উইনাৰ ৰূপে পৰিচিত হয় আৰু সেই প্লেয়াৰটো গেমটোৰ ভিতৰত চিকেন ডিনাৰ দিয়া হয় আৰু সেই কাৰণে ইয়াৰ উইনিং লাইনটোক উইনাৰ চিকেন ডিনাৰ বুলি কোৱা হয় কিন্তু আপুনি জানেনে যে এই পাবজি গেমটোৰ আৱিষ্কাৰ কেনেকৈ হ'ল সো এইটো জানিবলৈ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে ভিডিঅ'টোৰ তলত থকা সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ অসমীয়াত সকলোতকৈ আগত পায় বৰ্তমান দিনত সকলো সৰু ডাঙৰ ল'ৰা ছোৱালীৰ সকলোতকৈ ফেভাৰিট গেমটো পাবজি হৈ পৰিছে আৰু এই পাবজি গেমটো খেলিয়ে কিছুমানে বহুতো পইচা ইনকাম কৰিছে আৰু এই বিখ্যাত পাবজি গেমটোৰ ডেভেলপাৰজনৰ নাম হৈছে ব্ৰেণ্ডন গ্ৰীণ আসলতে ব্ৰেণ্ডন গ্ৰীণ প্ৰথমতে কোনো গেম ডেভেলপাৰ নাছিল তেওঁ এজন প্ৰফেচনেল ফটোগ্ৰাফাৰহে আছিল আৰু যদিও তেওঁ ফটোগ্ৰাফাৰ আছিল তথাপিও তেওঁ ৱেব ডিজাইনিং আৰু গ্ৰাফিক ডিজাইনিং কৰি বহুতে ভাল পাইছিল আৰু তেওঁ বিয়া পতাৰ কেইবছৰমান পিছতে তেওঁৰ ডিভোৰ্চো হৈছিল আৰু তেওঁ সেই ডিভোৰ্চৰ কাৰণত ডিপ্ৰেছনত গুচি গৈছিল আৰু এই ডিপ্ৰেছনৰ পৰা বাহিৰত আহিবৰ কাৰণে ব্ৰেণ্ডনে মুভি আৰু গেম খেলি দিনবোৰ পাৰ কৰিছিল আৰু তেওঁ সেই টাইমত কল অফ ডিউটি এছাচিন ক্ৰিডৰ নিচিনা গেমবোৰ খেলিবলৈ ল'লে আৰু ইয়াৰ পিছত ব্ৰেণ্ডনে আৰু দুটা গেম খেলিবলৈ লৈছিল যি দুটাৰ নাম আছিল আৰ্মা আৰু ডেজেড আৰু এই গেম দুটাৰ পৰা ইনস্পায়াৰ্ড হৈ তেওঁ ডেজেডৰ নিচিনাকৈ গেম এটা তৈয়াৰ কৰিলে যিটোৰ নাম আছিল ডেজেড বেটেল ৰয়েল আৰু এই গেমটো বহুতে পপুলাৰ হ'ল আৰু এই পপুলাৰিটি দেখি সনি অনলাইন এণ্টাৰটেইনমেণ্ট অৰ্থাৎ ডেব্ৰেক কোম্পানীটোৱে ব্ৰেণ্ডনক সিহঁতৰ কোম্পানীৰ এটা চাকৰি দিলে আসলতে সিহঁতে ব্ৰেণ্ডনৰ লগত মিলি ডেজেডৰ নিচিনাকৈ আন এটা গেম বনাব বিচাৰিছিল আৰু সেই গেমটোৰ নাম আছিল H1Z1 কিং অফ দি কিল আৰু এই গেমটো ইমানেই ধুনীয়া অৰ্থাৎ এণ্টাৰটেইনিং আছিল যে এই গেমটোৱে সাউথ কোৰিয়াৰ এজন গেম ডিজাইনাৰ চেং হেন কিমক মোহিত কৰিলে আৰু তেওঁ ব্ৰেণ্ডনক তেওঁৰ লগত কাম কৰিবলৈ ব্লু হোল ষ্টুডিঅ'ত চাকৰিও দিলে ব্লু হোল কোম্পানীটোৱে এনেকুৱা এটা সাৰ্ভাইভেল গেম বনাব বিচাৰিছিল যিটো আজিলৈকে কোনেও বনোৱা নাছিল আৰু ব্ৰেণ্ডনে ডিপ্ৰেছনৰ টাইমত যোনবোৰ মুভি চাইছিল সেই মুভিবোৰে এইটো টাইমত সিহঁতক গেমটো বনাবৰ কাৰণে বহুতে সহায় কৰিছিল আৰু ব্ৰেণ্ডন আৰু তাৰ টিমটো লগ লাগি হাংগাৰ আৰু বেটেল ৰয়েল এই চিনেমা দুখনৰ পৰা ইনস্পায়াৰ্ড হৈ এটা নতুন গেম বনাবলৈ বুলি ভাবিল আৰু 2016 চনৰ পৰা এই গেমটো বনাবলৈ আৰম্ভ কৰিলে আৰু মাৰ্চ 2017 চনত এই গেমটো লঞ্চ কৰিলে আৰু লঞ্চ কৰাৰ কিছুদিনৰ পিছতে এই গেমটো লাহে লাহে পপুলাৰ হ'বলৈ ধৰিল আৰু এই গেমটোৱে বহুতো ডাঙৰ গেমক পিছ পেলাই দিলে আৰু পৃথিৱীৰ সকলোতকৈ বেছি বিক্ৰী হোৱা গেম ৰূপে পৰিণত হ'ল আৰু ডিচেম্বৰ 2017 চনত এই গেমটো অফিচিয়েলি ফুল ৰিলিজ কৰা হ'ল সো আজিৰ ভিডিঅ'টো পাবজিৰ বিষয়ে আছিল ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই আপুনি বহুতে ভাল পালে যদি সঁচাকৈ ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব